নমস্কাৰ বন্ধুসকল, ভিডিঅ'ৰ থাম্বনেইল দেখি গম পাইছে চাগে মই আজি আপোনালোকক কিহৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আৰু এয়া মোবাইল স্ক্ৰীণতো আপোনালোকে দেখিবলৈ পাইছে। আকৌ এবাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম। তেতিয়াহ'লে আমি বেছি টাইম নকৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক আৰু এটা কথা কৈ লওঁ। JD TV চেনেলটো একদম নতুন চেনেল হয়। তেনেকুৱা কোনো বেছি সহানুভূতি পোৱা নাই। তো প্লিজ বন্ধুসকল, ভিডিঅ'টো চাই লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গম পাইছে নতুন চেনেল। আৰু বলক আৰম্ভ কৰি দিওঁ এতিয়া ভিডিঅ'টো। আপোনালোকে দেখিছে বন্ধুসকল, স্ক্ৰীণত দেখিছে কেনেকুৱা এটা সুন্দৰ লুক, দেখাত কিমান ভাল হৈছে। আপোনালোকেও বিচাৰে নেকি যে আপোনাৰ মোবাইলটো দেখাত এনেকুৱা সুন্দৰ হওক বা দেখাত এনেকৈ ভাল হৈ থাকক, ধুনীয়া হৈ থাকক? তেতিয়াহ'লে বন্ধুসকল, মই আপোনালোকক আজি ক'ম কেনেকৈ আপুনি এই লুক আপোনাৰ মোবাইলত আনিব। তাৰ কাৰণে বন্ধুসকল, আপোনালোকে কি কৰিব লাগিব মই কৈ আছোঁ। গুগল প্লে' ষ্ট'ৰত যাওক আৰু তাত চাৰ্চ কৰিব লাগিব আপুনি ডায়মণ্ড লাইভ ৱালপেপাৰ, যিটো এটা এপছ হয়। এই এপছটোৰ সহায়ত আপোনালোকে তেনেকুৱা ৱালপেপাৰ আনিব পাৰিব। দেখিছে ডায়মণ্ড লাইভ ৱালপেপাৰ এণ্ড এনিমেট কিবৰ্ড। তাত আপোনালোকে ইনষ্টল কৰিব লাগিব। মোৰ যিহেতু ইনষ্টল কৰি থোৱা আছে, মই অ'পেন কৰিছোঁ। আৰু এয়া আপোনালোকে দেখিছে। তাত গৈ আপোনালোকে যিটো ছেট ৱালপেপাৰৰ অপশ্যন আছে তাত ক্লিক কৰক। আৰু তাত যোৱাৰ পিছত এয়া দেখিছে ৱালপেপাৰ ওলাইছে। আৰু মই যিটো চইচ কৰিছোঁ সেয়া ক্লিক কৰিছোঁ তাত, আৰু ওপৰত যি ছেট ৱালপেপাৰ আছে তাত ক্লিক কৰোঁ। আৰু হোম স্ক্ৰীণত দিবনে আপুনি লক স্ক্ৰীণত দিব, সেয়া আপোনাৰ কথা। এপ্লাই কৰিলে হ'ল ধুনীয়াকৈ। আৰু মই এপ্লাই কৰিলোঁ। আৰু এতিয়া মোৰ মোবাইলত দেখিছে এয়া কিমান এটা সুন্দৰ লুক, কিমান ধুনীয়া লাগিছে। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আশা কৰোঁ সকলোৱে ভাল পালে ভিডিঅ'টো চাই। আৰু শেষত আকৌ এবাৰ কওঁ, চেনেলটো যিহেতু নতুন চেনেল হয়, ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ।